জয় জুবিন দা কেঁচা নাখাওঁ ল'ৰা সকলোকে স্বাগতম আমাৰ অন্য এটা ভ্লগলৈ আৰু আজি আমি যাবলৈ লৈছোঁ বগৰী পাৰিবলৈ আৰু আজি পূৰা হেলমেট চেলমেট পিন্ধি লৈছোঁ আৰু এইফালে আমাৰ ৰাজীৱ গগৈ আছে লগতে আমিতা আজি গৈছোঁ বগৰী পাৰিবলৈ গাড়ী এখনে আহি গৈছে তাৰপিছত পূৰা স্কুটি ৰেডি হৈ আছে আৰু এতিয়া তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ আহক ব'লক ভিতৰত সোমাইছোহি আৰু এইফালে পাৰ্টি চলিয়ে আছে এইফালে পাৰ্টি চলি আছে একদম পুৰা লিগেলি পাৰ্টি চলি আছে আমি শেষলৈ নাযাওঁ খালি এইফালে পাৰ্টি আমি চলি আছে এইপিনে পুৰা লোকেল জেগা এটা আছে আমাৰ পুৰা কুকুট বুলি কয় জুবিনৰ ফটো লাগি আছে দেখিছে নহয় আপোনালোকে বহুত ধুনীয়া ধুনীয়া জেগা আছিলে আৰু এতিয়া আমি বগৰী গছৰ ওচৰ পাই গ'লোহি আৰু এইফালে চাব পাৰে এইফালে বগৰী পূৰা মজাকৈ লাগি আছে খালি অলপ কেঁচা হৈ আছে বাৰু অলপ বেছিয়ে সোনকালে আহিলোঁ নেকি আমি অলপ ধুনীয়া এইফালেও আছে অলপ এইফালেও বগৰী গছ আছে তাৰপিছত এইফালে আকৌ এইফালে থাকি আহিলে বাৰু এইফালে গছ বহুত আছে এইফালে খালি পাৰ্টি হৈ আছে আমি মই আগলৈ গুচি আহিলোঁ পাৰ্টি কৰি আছে মানুহে মিঠা দুটা আছে বগৰী এটা খাই লওঁ কেঁচাই হৈ আছে প্ৰায়ভাগ পকি গ'লে আকৌ মানুহে লৈ যাব নহয় আমি নাপাম কিনি গ'লগৈ খাই চাওঁ কেনেকুৱা এই বহুত ইমান টেষ্ট নহয় মানে ভাল নহয় খাবলৈ টেঙা টেঙাও এই গছজোপা সেইটো কাৰণে এগালমান লাগি আছে টেঙা যে মিঠা আৰু লগতে পকাও নাই ইমান এটা অঁ সেইকাৰণে আৰু বেলেগ গছ চামগৈ বহুত গছ আছে দৰকাৰ পেলাই আমি ৰাস্তাটো চামগৈ এয়া উৰা গছ আছে ব'লক আৰু এতিয়া গছজোপা পালোহি বাৰু আৰু এতিয়া ভাইটি উঠি গৈছে ওপৰত লৰাবলৈ কাৰণে কেঁচা নাখাওঁ ল'ৰা নাই জোৰ লগা মানে পৰি ভাগি মৰি থাকিম মই হৈলে দুটামান হৈলে বাৰু এটা হৈলে পৰি যাব লাগিব জোৰ লগা ইনচে মিলিয়ে আৰু এই গছজোপা সৰু কিন্তু ইয়াত বগৰী কি মজা মজা লাগি আছে চাবলৈ কি ধুনীয়া ধুনীয়া পকি আছে মজাকে একদম পাই ল'ব লাগিব আৰামত ইফালে কেইটামান আছে আৰু এতিয়া আমাৰ বগৰী চৰি পাৰি হৈ গ'লগৈ বগৰী ইমানটা নহয় আধা বেগমান ল'লোঁ তাকে তাৰপিছত মাৰি দিলোঁ ফটো চটো অলপ মাৰি ল'লোঁ আৰু এতিয়া কবি নি দে ভালেই আপোনালোকক বগৰী চৰি পাৰি হৈ গ'ল তাৰপিছত ইমানটা পকা নাই সেইবাবে বগৰী আছে তাত গছ ৰাস্তাত বগৰী গছ সেইবাবে অলপ যোনকেইটা পকি আছিল কেইটামান ল'লোঁ আৰু তাৰপিছত গৈ থাকোঁ আৰু তো আজিলৈ ইমানেই আকৌ বেলেগ এটা ভ্লগত লগ পাম তাতে বাই বাই